ও কৰবালে যোৱা নেকি তুমি কি লাগে তোমাক কৰবালে যোৱা নেকি তুমি আরে কি হয় কোৱাচোন আজি কি আছে কোৱাচোন তুমি কি আছে মানে কিবা আছে নেকি ও আজি তো ৰক্ষা বন্ধন হে কথাটো তুমি পাহৰিলা নেকি ও মই পাহৰিছিলো জানা আজি কি কৰিলে কোৱাচোন ৰবা মই তোমাৰ কাৰণে ৰাখি লৈ আহিছো বাবা ও হৰি আজিকালি শুনো মই ডাঙৰ হলিও আনা না দিয়া এই যে কোৱাচোন আরে তুমি যে বহু সুন্দর আছে নিছে আহা ওকা দিয়া 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 তইনো এইবিলাক কৈ পৰা আনিলো হা এইবিলাক মই তোমাৰ কাৰণে মৰমত আনিছো আৰু তই মোক বহুত মৰম কৰা নহয় অ মই তোমাৰ একমাত্ৰ ভনী তোমাক মৰম নকৰিলে আৰু কাক মৰম কৰিম বাপৰে বাপ আছতো ভাল লাগিছে না ৰাখিটো হাতত থাকিলে বহুত ভাল দেখি আৰু ভাল লাগিব দিয়া ঠিক আছে তুমি মোক ৰাখি পিন্ধালা এতিয়া তুমি কোৱাচোন তোমাক মই ৰাখি পিন্ধা চিন হিচাপে কি দিব লাগিব তুমি মোক একো দিব নালাগে আৰে ও তুমি মোক সদায় দাদা হিচাপে মৰম কৰি থাকিলেই হ'ব আরে ভনি তুমি যে কি কোৱা আসলে মই তোমাক সদায় মৰম কৰো কিন্তু কেতিয়াবা কি হয় জানানে আসলে আমি ব্যস্ততাৰ কাৰণে বিভিন্ন চিন্তাত থাকোতো সেই কাৰণে হয়তো তোমাক কেতিয়াবা মাতিব পৰা নাই আৰু খুব দিব পৰা নাই ঠিক আছে তুমি যি কথা ক'লা মোক খুব ভাল লাগিছে জানা আৰু কিবা ক'বা নে আৰু এইটোৱে নহয় মোৰ নিচিনাকে সকলোকে তুমি ভনী হিচাপে মৰম কৰি থাকিলেই হ'ব আরে ভনি অ মই যেনেকে ভনী সকলো মোৰ নিচিনা ল'ৰা আছে তুমি যে কথাবোৰ কোৱা নহয় বাৰু ঠিক আছে তুমি যদি কৈছে মই বাৰু চেষ্টা কৰিম এৰে চোৱা মই থাক যাব লাগে তুমি যাও সোনকালে চাহ খাবা না আৰু মই যাব লাগিব হেই চোৱা আরে আহি আছো না মুন্নিহত আজি কিন্তু এটা হাৰি যাব দিব নোৱাৰি কিদিন কি কৈছে জানা কি কৈছে ৱা কি দম আজি চাম আহিব দে Hello. Hi. Hey, hello. Hi. Oi, ৰবাচোন কি হ'ল মানে তুমি দেখো মোক দেখি দৌৰিব বিচাৰিছো এনে কিয় লাগে কিয় লাগে মানে আরে তোমাক মই সুধিছো তুমি ক'ত লাগে মই নকওঁ নালাগে নালাগে আচ্ছা ঠিক আছে তোমাৰতো কাপোৰটো বহুত কামত হয় নেকি আচ্ছা নম্বৰটো নিদিও নিদিও মানে আৰু তোমাৰ ফোন নম্বৰটো কাৰণে মই কিমান হাবাথুৰি লগাইছো চেণ্ডেলৰ নাম্বাৰ দিও আৰে কি যে কোৱা তুমি আৰু কি জানানে তোমাৰ নম্বৰটোৰ কাৰণে মই কিমান হাবাথুৰি লগাইছো আৰু পুনৰ এবাৰ কৈছো নম্বৰটো তোমালোকৰ দৰে ল'ৰা ছোৱালীক মোৰ জনা আছে কি জনা আছে তোমাৰ ঘৰত এটা বাহিৰত এটা আৰে তুমি কিন্তু বহুত কথা কৈছা দেই ইমান কথা কিন্তু নকবা আচলতে তোমাৰ মই ফোন নম্বৰ বিচাৰিছো আৰু বহুত কিবা কিবি বিচাৰা নাই ইমান লেভেল মাৰ ছোৱালীক আমি চিনি পাওঁ দেই আমি কিন্তু বহুত কিবা কিবি কৰিব পাৰোঁ জানা কি কৰিবি কি কৰিম তই ইমান দাম কি কৈছ কি কৰিবি এই নমস্কাৰ আজি ৰক্ষাবন্ধনৰ দিনা আমি সকলোকে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি আজি এটা সামান্য ভিডিঅ' আপোনালোকৰ ওচৰত আগবঢ়াই দিছোঁ যে সাম্প্ৰতিক সময়ত সমাজৰ পৰিস্থিতি আৰু যুৱ প্ৰজন্মৰ চিন্তাধাৰা ইয়াৰ ওপৰত ভিত্তি কৰিয়েই আমি দেখিবলৈ পাইছোঁ যে বিভিন্ন সময়ত আমি অনুষ্ঠান প্ৰতিষ্ঠানবোৰ খুব উলহ মালহ আৰু আনন্দৰ মাজত পাৰ কৰোঁ কিন্তু তাৰপিছত উৎসৱ পাৰ্বণৰ যিটো উদ্দেশ্য উৎসৱ পাৰ্বণৰ যিটো মহান উদ্দেশ্য সেই উদ্দেশ্যত আমি সফল হ'ব নোৱাৰোঁ কিয়নো আমি ঘৰত বা বাহিৰত হয়তো অনুষ্ঠানটো সুকলমে পালন কৰিছোঁ কিন্তু তাৰপিছত আমাৰ স্বভাৱ আৰু চৰিত্ৰবোৰ একে নাথাকে অলপ হিংসু আৰু অসামাজিক হৈ উঠে সাম্প্ৰতিক সময়ত সমাজৰ যি ধৰণৰ পৰিস্থিতি আৰু পৰিৱেশ সৃষ্টি হৈছে এইটো খুবেই লজ্জাজনক আৰু খুবেই দুখজনক আমি বিচাৰোঁ ইয়াৰ পৰিত্ৰাণ পাওক আৰু ইয়াৰ বাবে গোটেই অনুষ্ঠান প্ৰতিষ্ঠানসমূহ আমি আন্তৰিকতাৰে উদযাপন কৰিব লাগিব ৰাখী বন্ধনৰ পৰা আৰম্ভ কৰি আমাৰ অসমীয়া সমাজৰ যিমানবোৰ উৎসৱ আৰু পাৰ্বণ আছে সকলো পাৰ্বণেই সম্প্ৰীতি সৌহাৰ্দ্যতা আৰু মানুহৰ মাজত মৰম বিলাবৰ কাৰণে আহে আৰু মৰম বিলাই থৈ যায় কিন্তু তাৰপিছত আমি তাক ধৰি ৰাখিব নোৱাৰোঁ আকৌ পুনৰ আমি হিংস আৰু জন্তুৰ দৰে আচৰণ কৰিবলৈ শিকোঁ আচলতে সমাজৰ সকলো মানুহ তেনেকৈ নকৰে কিন্তু নিৰ্দিষ্ট কিছুমান মানুহৰ হাতত সমাজ সদায় লাঞ্ছিত হৈ আহিছে আৰু দূৰ হৈ সকলোৱে সম্প্ৰীতিৰ দৰে বন খাই যাবৰ কাৰণে আমি আশা প্ৰকাশ কৰিছোঁ আমাৰ এই প্ৰচেষ্টা আপোনালোকে আদৰি ল'ব বুলি আমাৰ আশা ৰাখিছোঁ আমাৰ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব